আৰু সেই বিদ্যালয়ৰ নাম ৰাখিলো নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই অন দ্য স্পট উপস্থিত আছোঁ আমাৰ পশ্চিম হাবলাখাত অৱস্থিত নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ত। আৰু মই স্কুল কেম্পাছৰ ভিতৰত সোমাই যাম আৰু A to Z ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। আপোনালোকে স্কিপ নকৰি চাই থাকিব, ভিডিঅ'টো অতি সুন্দৰ হ'ব। গাইজ, এতিয়া মই নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ৰ ভিতৰত সোমাই গ'লোঁ আৰু আমাৰ এইটো স্কুল কেম্পাছ চাওক কি ধুনীয়া। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমাৰ যি সৌদ অসম ভিত্তিত কুইজ মানি প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, সেই স্কুলখন হ'ল আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়। আৰু এই আমাৰ পশ্চিম হাবলাখাত অৱস্থিত এই নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে আমাৰ গাঁৱৰ অঞ্চলৰ মানুহ কেইবাজন সদস্যই প্ৰতিষ্ঠা কৰিছে। সকলোৱে মিলি আমাৰ এই নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়টো চলাই আছে। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ ইয়াতে সৰু সৰু ল'ৰা ছোৱালীকে আদি কৰি মুঠতে ক্লাছ 6লৈকে এডমিশ্যন হৈ আছে। আপোনালোকে এডমিশ্যন দিব পাৰে। ইয়াত ভাল শিক্ষা দিয়া হৈ আছে। আৰু আমাৰ বিশিষ্ট ব্যক্তি মানে ছাৰ, আমাৰ এই অঞ্চলৰ ছাৰ বুলি ক'লে এখেতকে বুজায়। আমি মানুহ আগৰ পৰা মানুহ, তেখেতে কিবা এটা ক'ব, মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এই হাবলাখা অতি পিছপৰা অঞ্চল। ইয়াতে আৰু দুটি জাতীয় বিদ্যালয় স্থাপন হৈছিলেও যদিও সেয়া হয়তো শিক্ষাৰ অভাৱেই হওক বা ৰাইজৰ সচেতনাৰ অভাৱেই হওক, বিদ্যালয় দুটি সময়ৰ সোঁতত নোহোৱা হৈ গ'ল। তাৰপিছত আমি এই অঞ্চলেৰে উঠি অহা কেইজনমান ব্যক্তিৰ লগত আলোচনাত মিলিত হৈ পুনৰ এইখন অঞ্চলতে এটি বিদ্যালয় স্থাপন কৰিলোঁ আৰু সেই বিদ্যালয়ৰ নাম ৰাখিলোঁ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়। তো যোৱা বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে খুব সুখ্যাতিৰে ভাল নম্বৰ সহ, ভাল পাৰ্চেণ্ট সহ সুখ্যাতিৰে পাছ কৰিছে। আৰু যোৱা বৰ্ষত আমাৰ বাৰ্ষিক অধিৱেশন সুকলমে হৈ গ'ল। এইবাৰো আমি অহা 11 নৱেম্বৰ তাৰিখে পুনৰ এই বিদ্যালয়ৰ দ্বিবাৰ্ষিক অধিৱেশনখন পাতিবলৈ ওলাইছোঁ। আশা কৰোঁ উক্ত দ্বিবাৰ্ষিক অধিৱেশনত সমূহ ৰাইজ আমাক অধিক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হয়তো বিশেষ সুবিধাজনক নহয় যদিও আমি বিদ্যালয় পৰিচালনা সমিতিৰ যিমানবোৰ সদস্য আছোঁ, আশা কৰিছোঁ অনাগত দিনত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ইয়াতকৈ উন্নত কৰিম। ধন্যবাদ। আমাৰ বিদ্যালয় অংকুৰৰ পৰা বৰ্তমানলৈকে 6ষ্ঠ শ্ৰেণীলৈকে চলি আছে। অহা বছৰ 7ম হৈ যাব। আমাৰ ইয়াত উপস্থিত আছে আমাৰ বিশিষ্ট সমাজসেৱী জুলমত ডাঙৰীয়া। তো তেখেতে কিবা এটা ক'ব। প্ৰথমে মই আমাৰ মইনুদ্দিন আহমেদক ধন্যবাদ জনাইছোঁ তেওঁৰ এই ব্যক্তিৰ কাৰণে। কথা হ'ল, আমাৰ এই অঞ্চল অতিকৈ পিছপৰা, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰতো পিছপৰা। কিন্তু এই পিছপৰা অঞ্চলত কেইগৰাকীমান ব্যক্তিৰ অশেষ চেষ্টাত যোৱা 2 বছৰমান হ'ল আমাৰ এই নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা অৱস্থাতো শিক্ষকসকলে খুব ন্যূনতম মাননিৰ জৰিয়তে ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অশেষ পৰিশ্ৰম ও শিক্ষাদান কৰি আহিছে। ল'ৰা ছোৱালীসকল আগতকৈ বহুতো উন্নত হৈছে। গতিকে মই আশা কৰোঁ এই অঞ্চলৰ সকলোৱে এই নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতি অলপ সহানুভূতি আগবঢ়াই ল'ৰা ছোৱালী নামভৰ্তি কৰাই বিভিন্ন ধৰণে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। গাইজ, আপোনালোকে চাব পাৰিছে এইটো আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়। আৰু মই এফালৰ পৰা অলপ মানে ঘূৰি ফুৰি দেখুৱাই আছোঁ। আপোনালোকে চাব পাৰিছে ক্লাছৰ ভিতৰত এনেকুৱা মোটামুটি। গাইজ চাওক, আৰু স্কুল কেম্পাছটো এনেকুৱা। আৰু এতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক চাহাবে তেখেতৰ মূল্যৱান ভাষণ দিব। আমি কথাবোৰ গুৰুত্বপূৰ্ণ সহকাৰে শুনি লওঁ। আমাৰ নৱকিৰণ আদৰ্শ জাতীয় বিদ্যালয়খন যোৱা 2022 চনত আমি স্থাপিত কৰিছোঁ। আমাৰ এইবাৰ
প্ৰথম বছৰ আমি আমাৰ ষ্টুডেণ্ট আছিল প্ৰথম শ্ৰেণীৰ পৰা অংকুৰৰ পৰা তৃতীয় শ্ৰেণীলৈ। এইবাৰ আমাৰ সাধ্যতে আমাৰ অংকুৰৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হৈছে। আমাৰ উদ্দেশ্য হৈছে আমি ইয়াৰে পৰা আগন্তুক দিনলৈকে যাতে আমাৰ ছাত্ৰ ছাত্ৰীক আমি হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে আমি পাঠদান দিব পাৰোঁ, আৰু এই ছাত্ৰ ছাত্ৰীখিনিক যাতে আমি ভৱিষ্যতে ডক্টৰ, ইঞ্জিনিয়াৰ বা এডভকেট, মেজিষ্ট্ৰেট এইবিলাক আমাৰ মানে বনাই দিয়াৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা কৰিব লাগে, আমাৰ এইখিনি উদ্দেশ্য, যাতে আমাৰ এই বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰি ভৱিষ্যতলৈ তেওঁলোকৰ জীৱন গঢ় দিয়াৰ বাবে সহায়ক হৈ যায়, এই উদ্দেশ্য লৈ আমাৰ বিদ্যালয়খন স্থাপন কৰা হৈছে। ঠিক আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই আৰু লগতে আমি সকলোৱে যিখিনি দেখা পালোঁ, মোটামুটি আমাৰ এই পিছপৰা অঞ্চলত এনেকুৱা এখন স্কুল স্থাপিত হোৱাৰ বাবে আমি মানে নথৈ আনন্দিত, আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ ছাৰ বাইদেউসকলে বহুত মানে কষ্ট মেহনত কৰি ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ় দিয়াত মানে সহায় কৰিব বা চেষ্টা কৰিব। তো এইখিনি কৈ কেনে আজিৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই, টাটা।